ষ্টাৰ্ট কৰোঁ। এতিয়া উঠি গৈছে চেৰি খাবৰ কাৰণে, মই হোৱাই নাই একচুৱেলি, আৰু মাথা চাথা পূৰা এইফালে ঘামি চামি আছে, মানে বহুত বেছি গৰম লাগি আছে মোৰ। তো আজি গোটেই দিন কাম কৰিলোঁ, সেইটো কাৰণে মানে বেছি কষ্ট লাগি আছে। তো এতিয়া মই চেৰিটো খাই লওঁ, একো নবনাওঁ, বিৰিয়ানী আছে, তো ভাবিলোঁ বিৰিয়ানী খাই দিওঁ, গৰম চৰম নকৰোঁ, এনেকৈয়ে খাই দিম আৰু। তো ঘৰত অকলে থাকিলে মানে এনেকুৱাই কৰোঁ, যি থাকে তেনেকৈ খাই দিওঁ আৰু, যিহেতু আম্মাও নাই ঘৰত। তো আজি 4th ৰোজা, তো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। বাকী চবৰে কেনেকৈ গৈ আছে ৰোজা মোক জনাব। মই ব্লগ আপলোড দিয়াত অলপ দেৰি হৈ আছে, তো অলপ মেনেজ কৰিব আৰু। বাকী এতিয়া যাওক, মই খাই লওঁ, খাই পিছত লগ পাই আছোঁ। মানে খাই মই নামাজ পঢ়িম, পাছত শুই যাম, বহুত বেছি টোপনি লাগি আছে এতিয়া। তো শুই গ'লে নহ'ব, আগতে খাই লওঁ, তাৰপিছত নামাজ পঢ়ি শুই যাম আৰু। তো এতিয়াৰ কাৰণে পাই খাই লওঁ। এইফালে উঠি গ'লোঁ এতিয়া, তো উঠি যাওঁ, মই একো বুট চুট এইবোৰ একো বিচৰা নাই। এতিয়া কি বনাম ভাবি আছোঁ ইফতাৰত। পৰশুৱে যাব আছিলে, কিন্তু আজি ছানডে কাৰণে নাযাওঁ, কালি যাব লাগিব। তো এতিয়া অলপ লিখোঁ, মানে লিখাৰ কাম আছে, প্ৰেক্টিকেল এইবোৰ আছে, তো ভাবি আছোঁ এইবোৰে অলপ কৰি লওঁ। তাৰপিছত লগকেইটা মেলি দিছিলোঁ, এতিয়া শুকালে, এতিয়া কাপোৰকেইটা লৈ যাওঁ ঘৰলৈ, আৰু চবকেইটা জপিয়াই থৈ দিওঁ আৰু এইফালে পা ধুই একদম অজু কৰি আহিলোঁ। এতিয়া মই নামাজটো পঢ়ি লওঁ, তো নামাজ পঢ়ি পিছত মই দেখাইছোঁ কি কি কৰোঁ, তো ব্লগটো চাই থাকিব শেষলৈকে। নামাজ পঢ়িলোঁ, এতিয়া নামাজ পঢ়ি এতিয়া ভাবি আছোঁ অলপ লিখোঁ এতিয়া। তো বহুত লিখা আছে, তো এইখিনি লিখা শেষ হ'লে তাৰপিছত গৈ ইফতাৰ বনাওঁ। ইফতাৰত বেছি একো নবনাওঁ, ভাবিছোঁ পকৰি চকৰি এইবোৰেই বনাম। বাকী কৈছিলোঁ বুট চুট ভিজাবৰ কাৰণে পাহৰিলোঁ, তো নবনাওঁ, তো অলপ চলপ কিবা হৈ যাব মোৰ। তো এতিয়া আগতে মই এতিয়া লিখোঁ অলপ, তো পিছত লগ পাই আছোঁ। এইফালে এতিয়া লিখিব লৈছোঁ, প্ৰেক্টিকাম আছে, তাৰপিছত এছাইনমেণ্ট আছে, বহুতকেইটা লিখিব আছে, যিমানকেইটা পাইছোঁ গোটেইকেইটা লিখিব লাগিব। তো এতিয়া মই লিখোঁ, লিখি পিছত দেখাই আছোঁ। বনাবৰ কাৰণে এইবোৰ ৰেডি কৰি লৈছোঁ, আৰু পকৰি চকৰি বনাবৰ কাৰণে এইখিনি, আৰু চাউল ভিজাই লৈছোঁ, চব ৰেডি হ'ল। এতিয়া বনাম আৰু 1 ঘণ্টামান আছে, এতিয়া হৈ যাব আৰু, তো দেখাই আছোঁ পিছত। চেৰি হৈ আছে, এতিয়া আজান দিছে, তো এতিয়া গৈ আকৌ নামাজটো পঢ়ি লওঁ। আচৰৰ আজান দিলে, তো মই নামাজটো পঢ়ি লওঁ। এইফালে খিচিৰি বহাই থৈ আহিছোঁ, তো মই এতিয়া নামাজটো পঢ়ি তাৰপিছত আকৌ যাওঁ। তো বাই বাই। আচৰৰ নামাজো হৈ গ'ল, এতিয়া যাওঁ ইফতাৰকেইটা ৰেডি কৰোঁ। গৰম মছলা দি দিওঁ খিচিৰিত, তো টেষ্টটো তেতিয়া অলপ বেছি ভাল হয়। খিচিৰি হৈ গ'ল, তেনেকুৱা কৰিব এতিয়া বহিছোঁ। টাইম আৰু 10 মিনিট আছে। তো আব্বাও কিবা কিবি বজাৰ দি থৈ গ'ল এতিয়া। আব্বা মানে দোকানতে ইফতাৰ কৰিব, তো সেইটো কাৰণে ঘৰত নকৰে। এতিয়া মই এইফালে চব ইফতাৰ ৰেডি কৰিলোঁ এইফালে, তো এতিয়া বহিছোঁ আৰু ইফতাৰ কৰিবৰ কাৰণে। তো ইয়াত বনাইছোঁ খিচিৰি, তাৰপিছত পকৰি চকৰি আছে, কল আছে, খেজুৰ আছে, আঙুৰ আছে, এইবোৰ আছে কিবা কিবি, আৰু নেমু চৰবত আছে। তো আজিৰ ইফতাৰত ইমানেই আছে। আৰু এইফালে মানে পূৰা বেয়া অৱস্থা, এই কাপোৰকেইটা বাছ কৰিব আছে, কৰিয়ে আছোঁ, মানে বহুতকেইটা কাপোৰ এইফালে আছে, ৰাখিব জেগা নাই, মানে সেইটো কাৰণে এনেকৈ পৰি আছে। তো এতিয়া মই ইফতাৰটো কৰোঁ আৰু, তো চাই থাকিব। আজিৰ ইফতাৰ ইমানেই, অকলে আৰু বেলেগ একো খাবও নাই। তো এইফালে নেমু চৰবতটো আছে, তো আজি ইফতাৰ ইমানেই বনাইছোঁ। খিচিৰিটো টেষ্ট কৰিম, যিহেতু একো নোখোৱাকৈ কেনেকৈ বনাইছোঁ মই নাজানো কেনেকুৱা হৈছে, তো খাই চাওঁ কেনেকুৱা হৈছে এতিয়া। মানে অলপো টেষ্ট নকৰাকৈ ভালে হৈছে, বহুত ভাল হৈছে, নিজৰটো বুলি নহয়, ভাল হৈছে। এয়া খিচিৰি লো, তো মজা হৈছে, খাই লওঁ মই।